নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। আৰু আপোনালোকে চাই আছে ৰোষ্টাৰ বয় অফ তেজপুৰ। যিয়ে সায়েন্স এণ্ড টেকনলজি নাজানে, যিয়ে হিচাপ নাজানে, যিয়ে গণিত নাজানে, যিয়ে মেথামেটিক্স নাজানে, যিয়ে এইবোৰ নাজানে তো তাত আপোনালোকেও টিউচন লওক। তো 15 দিনত পাক্কা এওঁৰ দৰে আপোনালোকেও জধামূৰ্খ হৈ যাব। এই ডাঙৰ পৃথিৱীখনত বহুতবিলাক ইউটিউবাৰ আমি দেখিছো, কিন্তু এক মিনিট, তোক আজি মই প্ৰথম দেখিছো। সৰু ক্লাছ 9-8ত পৰা ল'ৰা ছোৱালীয়ে ইউটিউব কৰে, কিন্তু ৱৰ্ল্ডৰ ভিতৰত গৰু গাধা মূৰ্খ ইউটিউবাৰজন কোন আপোনালোকে জানে? না আমি নাজানো, কিন্তু এটা কথা আমি জানিবও মন নকৰোঁ। কিন্তু ৱৰ্ল্ডৰ ভিতৰত গৰু গাধা মূৰ্খ ইউটিউবাৰজন কোন আপোনালোকে জানে? আমি নাজানো, সেইটো বাৰু বেলেগ কথা। তই যদি ইমান পণ্ডিতেই হয় তেন্তে তই তলৰ ফালে চাই আছ কি? ৱৰ্ল্ডৰ ভিতৰত গৰু গাধা মূৰ্খ ইউটিউবাৰজন, আৰে ই একেবাৰে চকুৰালিৰ ওপৰত যেন ৰচনাহে লিখিছে, যেন একেবাৰে লিখি লিখি চাই ক'ব লগা হৈছে। তাকো এইখিনি কথাকে সি লিখি লৈ চাই ক'ব লগা হৈছে। ৱৰ্ল্ডৰ ভিতৰত গৰু গাধা মূৰ্খ ইউটিউবাৰ। সুন্দৰ দাদা, সুন্দৰ, অতি সুন্দৰ, ভৱিষ্যত আছে আপোনাৰ। মূৰ্খ ইউটিউবাৰজন কোন আপোনালোকে জানেনে? যদি নাজানে সেই ইউটিউবাৰজন ক'ত আছে? সেই ইউটিউবাৰজন আমাৰ অসমতে আছে। কোন সেইজন ইউটিউবাৰ আপোনালোকে জানেনে? সেইটো হৈছে ডিম্পু বৰুৱা। হা? আৰে ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ জধামূৰ্খ ইউটিউবাৰ ডিম্পু বৰুৱা? আৰে নহয় মানে কেনেকে? চালা আজিকালিৰ দিনকালবোৰ মানে ধৰিবই নোৱাৰি। ঘোঁৰাতকৈও গাধ স্পীড দৌৰিব পাৰেনে? সেইটো হৈছে ডিম্পু বৰুৱা। মই ইমান জছত কিয় কৈ আছো, কিয় মই ভয় কৰা নাই ডিম্পু বৰুৱাক এনেকে ক'বলৈ? কাৰণ তোৰ ঘৰত পিঠি মালিচ কৰি দিয়াৰ কাৰণে মানুহ আছে। নহয় মানে মই এটা কথা বুজি পোৱা নাই, তোক বাৰু আচলতে লাগে কি? আৰু এতিয়া মোৰ তলত ডিম্পু বৰুৱাই কমেণ্টছ কৰিব। অহ, বেটাক কমেণ্ট লাগে মানে ডিম্পু বৰুৱাৰ পৰা। মূৰ্খ মানে বহুত ডাঙৰ টপাৰ, ভয়ানক মূৰ্খ। তেওঁ কি জ্ঞান দিছে? যিখিনি জ্ঞান দিছে টোটেলি ভুল। আপোনালোকক কিবা কিবি কৈ মিলাই থৈ দিয়ে। মানে কিবা কিবি কৈ পেলাই মিলাই নথৈ কি কৰিব লাগে? ইউটিউবত আহি আপোনালোকক চাধা মাৰি খুৱাব লাগে নেকি? আৰে তই কি কৈ আছ, কিয় কৈ আছ? মানে তই হয় কোন? অসমৰ গাধ জধা মূৰ্খ ইউটিউবাৰ। এজন গণিত নজনা মানুহ সায়েন্স এণ্ড টেকনলজিৰ চেনেল চলাই আছে, সেইজনক আপুনি ছাপোৰ্ট কৰি আছে মানে কি? আৰে ডিম্পু বৰুৱাই তোৰ মোৰ দৰে এটা ইউটিউব চেনেলহে চলাই আছে, আৰু তই কথাবোৰ এনেকৈ কৈ আছ যেন ডিম্পু বৰুৱাই আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীহে চলাই আছে। আৰে ইউটিউব কৰিবলৈ হ'লে গণিত লাগে বুলি কোনে ক'লে? তুমি গণিত নাজানা, একোৱে নাজানা, তথাপি ইউটিউব কৰি আছা। নহয় মানে এইজনে যে যেতিয়াই তেতিয়াই জিটি বকি আছে, নহয় মানে ই একদম লেভেলটো এনেকুৱাকে দি আছে যেন একেবাৰে সি সায়েন্স এণ্ড টেকনলজিৰ বিষয়ে সকলো জানে। নিউটনে মানে যেতিয়া আপেলটো সৰি পৰাৰ কাৰণে মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কৰিছিলে, সি যেন একেবাৰে সেইটো আপেল খাইহে জন্ম লৈছিলে। এতিয়া মোৰ তলত ডিম্পু বৰুৱাই কমেণ্টছ কৰিব যে মই ভাত খাব গ'লে তুমি ভিডিঅ' বনাই দিবা, চাহ খালে ভিডিঅ' বনাবা, মই কি চাবোন দি গা ধুই সিটো ভিডিঅ' বনাবা, মই কি তলত জাঙিয়া পিন্ধো, আণ্ডাৰ পেণ্ট কি কোম্পানীৰ পিন্ধো সিটোও তুমি ভিডিঅ' বনাই দিবা। মানে ইয়াৰ এইবোৰ টপিকৰ ওপৰতহে ভিডিঅ' বনাবলৈ খুব মন। আৰে ডিম্পু দা ইয়াক ৰাখক না, জালুকবাৰীৰ চাধা বেপাৰীৰ পৰা 1 কেজিমান চাধা আনি ইয়াক খুৱাব। আৰে ছাপোৰ্ট কৰি যা চবকে, একো ক'ব লগা নাই মোৰ। আৰে তোৰ যদি একো ক'বলৈ নাই, তই ইমান সময় তই এইবোৰ বকিলি কিয়? মোৰ মাথা খাইছে। তোৰ যদি মাথাৰ কিবা হৈয়ে আছে তেন্তে ফাটেকত যা, তই ইউটিউবত কিয় আহিছ? তই বাৰু আচলতে হয় কি, তোক মই কি বুলি ক'ম সেইটো কথা মই নকওঁ, তই নিজেই ক।
অসমৰ গাধ জধা মূৰ্খ ইউটিউবাৰ ओ भाई मारो मुझे मारो তো বন্ধুসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰক কমেণ্ট কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে দেন ছাবস্ক্ৰাইব কৰি লওক আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই